অসমৰ 126 গৰাকী মহাপ্ৰতাপী আমাৰ সন্মানীয় বিধায়কলে এজন সাধাৰণ ভোটাৰ হিচাপে মোৰ কিছু ক'বলগীয়া সাগে কেৱল মোৰে নহয় মোৰ দৰে বহু কণ্ঠৰ ক'বলগীয়া আছে কিন্তু বহুতে ক'বলৈ শংকাবোধ কৰে সেইবাবে নকয় মই পুনৰ কৈছোঁ অসমৰ প্ৰতি গৰাকী বিধায়কলে এজন সাধাৰণ ভোটাৰ হিচাপে মোৰ আজি ক'বলগীয়া কিছু কথা আছে এই দুটা দিন অসমৰ বিধানসভাৰ যি অধিৱেশন চলি আছে আমি আশা কৰোঁ আপোনালোকে ভালদৰে কথা পাতি আপোনালোকে বিচাৰ কৰি মাজতে কিছু থাকিব পাৰে বিভেদ থাকিব পাৰে কথা ভালদৰে কথা পাতি প্ৰতিটো বিষয়ৰ আপোনালোকে যাতে সমাধান ওলাব পাৰে কিন্তু হৈছে কি এয়া বিধানসভাৰ গৰিমা ৰক্ষা কৰিব পাৰিছে আপোনালোকে পাৰা নাই এয়া মাছ বজাৰ নেকি শুনক ৰাইজ শুনিলে মই চিঞৰি মই আজি এই ভিডিঅ'টো বনাবলৈ মই বাধ্য কিয় হৈছোঁ গম পাইছেনে এই প্ৰতিবাদ কৰিবলৈ মই বাধ্য কিয় হৈছোঁ এজন সাধাৰণ ভোটাৰ হিচাপে সাধাৰণ হ'ব পাৰোঁ কিন্তু অসমৰ কোটি কোটি জনতাৰ মাজৰ পৰা ময়ো এজন ভোটাৰ আপোনালোকে এয়া কি ভদ্ৰতা এই আপোনালোকৰ মাৰ্জিত হিচাপে আপোনালোকে কথা পাতিব লাগে দুই এটা কথাত বাক বিতণ্ড থাকিব পাৰে কিন্তু কোনো কাৰো কথা নুশুনে কোনোবা বিধায়কে কয় মই কাৰো কথা নুশুনো কোনোবাই কয় ঐ ৰাম নৱমী বহ এয়া কি বিধানসভাৰ মৰ্যাদা আপোনালোকে ৰক্ষা কৰিব পাৰিছে মুখ্যমন্ত্ৰীয়ে বাৰু কাৰোবাক ক'লে আৰে বাবাটো কি বেয়া শব্দ মোৰ আগৰ ভিডিঅ' কিছুমানত চাওক আৰে বাবা কৈছোঁ আৰে বাবা এটা মৰমৰ শব্দ এইটো কোনো বেয়া হ'ব লগা শব্দ নহয় কিন্তু কালিৰে পৰা দেখি আছোঁ কিন্তু মই কোনো দলৰ সমৰ্থক নহয় দেই যিটো যুক্তি যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ কালিৰ তুলনাত আজি দেখিছোঁ বিধানসভাত কোনো কাৰো কথা নুশুনে যিজন উপাধ্যক্ষ বহি আছে তেওঁ মানা কৰিছে আপোনালোকক তেওঁৰ মাইক্ৰফোন কাম নোহোৱা হৈ গৈছে আপোনালোকে কেৱল চিঞৰি থকাটোৱে কেৱল আপোনালোকৰ কাম কেৱল নিজৰ মাজত কাজিয়া লাগি থকাটোৱে আপোনালোকৰ কাম নে ৰাইজৰ বাবে মাত মাতাটো আপোনালোকৰ কাম ভালদৰে কথা পাতিব নতুন জেনেৰেশ্যনে আহিবলগীয়া বৰ্তমান প্ৰজন্মই কি শিকিব আপোনালোকক দেখি যে আমাৰ মাননীয় যিসকল প্ৰতিনিধি আছে আমাৰ মাননীয় যিসকল বিধায়ক আছে তেওঁলোকৰ ভদ্ৰতাৰ মান এয়া তেওঁলোকৰ কথা বতৰাৰ মান এয়া তেওঁলোকে এনেদৰে আচৰণ কৰে ধৈৰ্যই যদি আপোনালোকৰ নাই কেনেদৰে আপোনালোক বিধায়ক হৈছে যদি তিলমান আপোনালোকৰ ধৈৰ্য নাই কোনোবা এজন মন্ত্ৰীয়ে কিবা এটা কথা কৈছে কোনোবা এজন বিধায়কে কিবা এটা কথা কৈছে যদি শুনাত আপোনালোকৰ সামান্য ধৈৰ্য নাই তেন্তে কি ধৃষ্টতা কৰি আপোনালোকে এই বিধায়ক পদ অলংকৃত কৰিছে নাই আপোনালোকৰ মই যোগ্যতা এনেধৰণে এই যোগ্যতাক আমি কেনেদৰে ভাবিম আপোনালোক যোগ্য হয় বুলি বিধানসভাত আপোনালোক গম পায়নে 126 জন আপোনালোক সিলেক্ট হৈ আহিছে আমি সিলেক্ট হোৱা নাই মানে আপোনালোক লাকি ৰাইজৰ সেৱা কৰিবলৈ আপোনালোক আহিছে কিন্তু নাই মিডিয়া ষ্টেটমেণ্ট দিব চিঞৰ বাখৰ কৰিব কণ্ট্ৰভাৰ্চি কৰিব কিন্তু যিবিলাক গুৰুত্বপূৰ্ণ বিষয়ক লৈ মাত মাতিব লাগে সেইবিলাকক লৈ আপোনালোকে কি মাত মাতে কওকচোন একো মাত মাতা দেখা নাই আজিলৈকে মাতে দুই এটা কথাত নামাতা বুলি নকওঁ কিন্তু এটা কথা মই কৈছোঁ আপোনালোকৰ এই ব্যৱহাৰ এই যি কথা বতৰাৰ এই যি ঢং দেখিছোঁ এই যি চিঞৰ বাখৰ দেখি আপোনালোকৰ পৰা আমি একো ভাল উদাহৰণ আমি একো নাপাওঁ অন্তত মই পোৱা নাই কিন্তু আৰু যিসকলে কমেণ্ট বক্সত এতিয়া কমেণ্ট কৰিব তেওঁলোকেও নাপায় কিন্তু সেইবাবে মই বিচাৰিছোঁ যাতে এই বিচাৰ্য বিষয় হিচাপে আমালৈ এৰি দিয়ক যাতে আমি আপোনালোকক সন্মান কৰিব পাৰোঁ মাননীয় বিধায়ক হিচাপে এইকণ সুবিধা আমাক প্ৰদান কৰক এই চিঞৰ বাখৰ বন্ধ কৰক বিধানসভাৰ যি গৰিমা আছে গৰিমা অক্ষুণ্ণ ৰাখক আৰু অন্তত ভালদৰে বিধানসভাৰ অধিৱেশন চলি যোৱা যাতে আপোনালোকে যাতে কোনো বাধা সৃষ্টি নকৰে আৰু মাছ বজাৰ যে নহয় অসম বিধানসভা এয়া আপোনালোকে প্ৰমাণ কৰি তোলক একোজন যে ভদ্ৰলোক হয় আপোনালোক সেয়াও আপোনালোকে প্ৰমাণ কৰক ধন্যবাদ চাই থাকিব আছাম ৰিভিউ মাষ্টাৰ এই ভিডিঅ'টো মই চিঞৰ বাখৰ কৰি বনাবলৈ বাধ্য হৈছোঁ কাৰণ ফ্ৰাষ্ট্ৰেটেড ময়ো হৈছোঁ এই ভিডিঅ' চাই মই পুনৰ ধন্যবাদ কৈছোঁ চাই থাকিব